জুৰিয়াত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ ব্যাপক চাঞ্চল্য। নিশা মুমূৰ্ষ অৱস্থাত জুৰিয়াৰ মৰাণ গাঁৱৰ পথৰ দাঁতিৰ পৰি থকা অৱস্থাত উদ্ধাৰ দীপমণি বৰুৱা নামৰ যুৱকজনক। পিছত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও আধবাটতে যুৱকজনে মৃত্যুক সাৱটি লয়। পৰিয়ালৰ লোকে দীপমণিক কোনো লোকে হত্যা কৰাৰ অভিযোগ তুলিছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে জহিৰুল ইছলাম আৰু শংকৰ বৰা নামৰ দুই যুৱকক সোধপোছৰ বাবে আটক কৰিছে। এফালে স্থানীয় একাংশ লোকে অতিমাত্ৰা সুৰা সেৱন কৰাৰ ফলতেই দীপমণিৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে মৰাণ গাঁও বামুণ গাঁৱৰ মাজৰ পথটি বিভিন্ন নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ঘাটিলৈ পৰিণত হৈছে। ইতিমধ্যে জুৰিয়া আৰক্ষীয়ে দুজন ব্যক্তিক আটক কৰি সোধপোছ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট কোব্ৰা নিউজ অসম। কি হৈছিলে কি পাইছিলে? মই এটা ইমাৰ্জেঞ্চি পেচেণ্ট চাই আছোঁ, আৰু এটা ইমাৰ্জেঞ্চি আহিলে। মোক যেতিয়া ক'লে যে বেছি চিৰিয়াছ, গতিকে মই সেইটো বেছি প্ৰায়ৰিটি দিব লাগিব। এইটো কেটেগৰী 1 ইমাৰ্জেঞ্চিত পৰি গ'ল। তেতিয়া মই চালোঁ, লগে লগে দৌৰি গৈ মই গাড়ীত চালোঁ। চোৱাৰ পিছত দেখিলোঁ ৰেছপিৰেশ্যন হাৰ্টবিট নাই, পাল্চ চালোঁ নাই। তাৰপিছত আপোনাৰ হাৰ্টবিটো মই দেখা নাপালোঁ, ৰেছপিৰেশ্যনটো মই নাপালোঁ। তাৰপিছত আপোনাৰ চকুটো খালি দেখিলোঁ পিপিলটো পুৰা ডাইলেটেড হৈ আছে। যিখিনি আমি মানে চিণ্ড্ৰম পাওঁ, যেজন মানুহ প্ৰায় এক্সপায়াৰ্ড বুলি ডিক্লেৰেশ্যন দিব পাৰি, কিন্তু মানুহজন বহুত মানে য়ং। আৰু মই যিহেতু চিংগুল ডক্টৰ, মই বোলো তথাপি ক'লোঁ যে আমাৰ ওচৰতে আৰু 5 মিনিট সময়মানহে লাগে, যে আৰু এজন আমাৰ দলৰ PHC-খন আছে, তাতেও একবাৰ আৰু এজন ডক্টৰক দেখাই লৈ আহিব, অন্যটো মাৰি লওক হা। গতিকে এক্সপায়াৰ্ডেই হৈছিলে, আৰু তাত মই তেতিয়া দিবলগীয়া একো অৱস্থা নাছিলে হা। তাতে মই কিবা বিশেষ ট্ৰিটমেণ্ট দিব পৰা অৱস্থাত নাছিলে। গতিকে কিবা এডিক্টেড আছিলে নেকি? এডিক্টেডটো ধৰি লওক, যিহেতু পেচেণ্টজন প্ৰায় এক্সপায়াৰ্ড হৈ গ'ল, কিন্তু মই স্মেলৰ গোন্ধ এটা পাইছোঁ। কিন্তু এতিয়া সেইটো পেচেণ্টৰ আছিল নে পেচেণ্ট পাৰ্টিৰ আছিলে, মই সেইটো ডিটেক্ট কৰিব পৰা নাই। এটা স্মেল মই পাইছোঁ। লগত আৰু বহুত যুৱক আহিছিল নেকি? আহিছিল। মই এটা স্মেল পাইছোঁ, কিন্তু সেইটো মই এইটো তেখেতৰ নে মানে মই ভালকৈ ডিটেক্ট কৰিব পৰা নাই। এটা পাইছোঁ, স্মেল এটা পাইছিলোঁ। গতিকে এইটোতো লগত আহিব, সন্ধিয়া সময় সেইটো আহিল। কেতিয়াবা এইবিলাক যে ওলাইছে সন্ধিয়া হ'লে বহুত মানুহ আহে ইয়াত ন? আহিলেও মানে আমি ধৰিব নোৱাৰোঁ, এতিয়া চকুৱে মই নেদেখোঁ। সন্ধিয়া হ'লে মই তেনেকৈ ওলাব নোৱাৰোঁ, কিন্তু ল'ৰা কিছুমান আহে। আহি পেলাই যে ইয়াত বহি পেলাই খাই, সেইটো কিন্তু জানো, কিন্তু ল'ৰাক চিনি নাপাওঁ। বহুত দূৰ দূৰ ল'ৰা আহে। এতিয়া কি পালে এইবিলাক? এইবিলাক ডাক্তৰ জানো, এইবিলাক মই চিনি নাপাওঁ, এইবিলাক নাখাওঁ যেতিয়া, এইবিলাক নাজানো। খালি কণ্টেইনাৰ পালে, চিৰিঞ্জ পালে, বহুত কিবা কিবি পাইছে। আৰু প্ৰত্যেক দিনাই ইয়াত মানুহ আহি থাকে ন? 7টামান পিছতহে আহে। 7টামান পিছত আহে, তাৰ আগত নাহে। মানুহবিলাক মানে যেতিয়া ঘৰ সোমাই যায়, তেতিয়া আহে। ক'ৰ পৰা আহে এইবিলাক? ক'ৰ লোৱা আহে নাজানো, চিনি নাপাওঁ। মানে চকুৱে ধৰিব নোৱাৰোঁ, মই চিনি নাপাওঁ। প্ৰত্যেক দিনাই কি লৈ আহে? বাইক চাইকেল লৈ আহে, আহি পেলাই ইয়াতে ৰাখে, ষ্টেণ্ড কৰে, ক'ৰবাত থৈ আহে। সন্ধিয়া হ'লে মানে 7টা পিছত আহোঁ। 7টা পিছত মানুহ নাথাকে, ঘৰত সোমাই যায়, তেতিয়া আহি পেলাই মানে এইবিলাক খায়। গাঁৱৰ মানুহে বাধা দিয়া নাই? গাঁৱৰ মানুহে নাজানে, জানিলেহে ক'ব এতিয়া। আৰক্ষীক আপোনালোকে একো জনোৱা নাই নেকি? নাজানো মই। কি হৈছিলে? এনেই ডিউটিৰ পৰা আপোনাৰ 8টা 9টাত তাৰ ডিউটি টাইম থাকে। ক'ত থাকে? নগাঁৱতে। কি কৰে? চমা চিকিৎসা কৰে। আচ্ছা, তেনেকৈ মানে তেওঁলোকে কামো কৰে, আমি জানো। মানে মই প্ৰায় নগাঁৱত থাকোঁৱেই। কালি গম পোৱা মতে, আমি খবৰ মতে মানে অলপ বিহু বুলি সোনকালে আহিলে, আহি সি নগাঁৱতে অলপ বজাৰ চজাৰ কৰিলে, তাৰ প্ৰয়োজনীয় বস্তু, ঘৰৰ প্ৰয়োজনীয় বস্তু কৰি আহিছে। আহিব অকণমান দেৰি হোৱা দেখি দেউতাই ফোনো কৰিছিলে, ফোনটো উঠোৱা নাছিলে নেকি। তাৰপিছত আপোনাৰ 8:30মান বজাত নেকি, আপোনাৰ এজন ওচৰৰে এজন মৰি আহি লৈ পেলাই ক'লেহি যে আপোনাৰ দাদা ক'ৰবাত বোলে এনেকুৱা কিবা এটা এক্সিডেণ্ট হৈছে। তেতিয়া ফটাফট ওলাই গ'লোঁ, মই ভাইটিক লৈ পেলাই। ওলাই গৈ লৈ পেলাই দেখা পাওঁ সি খৰঙিগাঁও আৰু বামুণগাঁও যিটো মাজৰ বৰ্ডাৰ, মোহনগাঁও আৰু বামুণগাঁৱৰ মাজৰ যিটো বৰ্ডাৰ, তাৰপৰা ৰাইট চাইডে এটা বাইলেন সোমাই গৈছে। তাৰপৰা 50-60 মিটাৰমান ডিষ্টেঞ্চত বাইকখন ধুনীয়াকৈ ৰাস্তাত খাৰা হৈ আছে। আৰু তাৰ বাইকখনৰ কাষত বাইকত চাবি লাগি আছে, বাইক খাৰা হৈ আছে, বাইকত বস্তু আছে। সি বাইকৰ পৰা অলপ লগতে ছাইডত বনত
শুই আছে মানে মুৰ্মুহ অৱস্থা হয় 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 মই দেখা পাই লৈ পেলাই মানে মানে কি কৰোঁ কি নকৰোঁ ভাবি নাপায় লগৰ লগত লৈ আহিলোঁ হস্পিটেলত ক'লে বোলে লগৰ লগত চিভিললৈ লৈ যাব লাগে দেহত আঘাতৰ চিন স্পষ্ট আছে নেকি আমি তেনেকৈ ধৰিব পৰা নাই একো কিবা এনে ড্ৰিংক কৰে নেকি আমি জনাত এই বহুত আগতে সি তেনেকুৱা কিবা লগৰ সংগত কিবা কৈছিল যদিও আপোনাৰ লাষ্ট 3-4 ইয়াৰ মানৰ পৰা আপোনাৰ একেবাৰে এইবিলাকৰ পৰা সি আঁতৰি গৈছিলে বহুত ভাল হৈছিলে মানে ভাল লাগে মানে ককাই বুলি ক'বলৈ এনেকুৱা এটা পৰিৱেশ আহি গৈছিলে মানে ইমান ভাল চিটুৱেশ্যনত আহিছিলে এক্সিডেণ্টত আপোনাৰ যিখন বাইক এক্সিডেণ্ট বুলি যিটো মানুহ ওলাই গাড়ীখনৰ কিবা নিচাজাতীয় বস্তুৰ লগত কোনো জড়িত নাছিলে সি গাড়ীখনত কিবা স্পষ্ট আছে নেকি গাড়ীখনত এক্সিডেণ্ট হোৱা দুৰ্ঘটনা সংঘটিত হোৱা কিবা গাড়ীখনৰ স্পষ্ট দেখা গৈছে সময়ত আমি ঠিক তেনেকৈ হেৰিত নাছিলোঁ যে বাইকখন বা গাড়ীখন চাম মানুহটো কেনেকৈ কিবা বচাব পৰা যায় আৰু ভাবা নাছিলোঁ যে তেনেকুৱা কিবা এটা হৈছে ডক্টৰৰ ওচৰলৈ নিম কিবা এটা হ'ব কিন্তু কি ক'ব আহি ডক্টৰৰ ওচৰত মানে কিবা শৰীৰত কিবা আঘাতৰ চিন আছে নেকি আঘাতৰ একো চিন কি হ'ল কোনোবাই নিচা খুৱাই দিছে তেনেকুৱা অনুভৱ হয় নেকি কালি গম পোৱা মতে তাৰ মালিকৰ পৰা তাৰ প্ৰতিষ্ঠানৰ মালিকৰ পৰা গম পোৱা মতে তাক ভালেখিনি পইচা দি পঠিয়াইছিলে হয় দৰমহা মাননি হিচাপে এনেই কেনেকৈ কি নাজানো লগ পাই লৈ পেলাই কৈছিলে আৰু ঘৰৰ পৰাও বৌ কোৱা মতে তাৰ হাতত আছিলে অলপ পইচা বোলে কিন্তু তাৰ যেতিয়া মানি বেগটো পাইছিলোঁ তাত কোনো পইচা পাতি নাছিলে অলপ সন্দেহ হৈছে পইচা পাতি দেখি বা তেনেকুৱা কিবা কাৰণতে তেনেকুৱা হ'ল কি হ'ল এতিয়া মানে উচিত তদন্ত লাগে আমাক আৰু ককাইকেইটা আমি হেৰুৱাইছোঁ ন বিহু দিনাখন আপুনি কি সন্দেহ হয় কিবা নিচা খুৱাইছে নেকি তেনেকুৱা সম্ভৱ লাগে নেকি আমি ক'ব নোৱাৰিম কিন্তু এই আমাৰ অসম চৰকাৰলৈ আমাৰ আৰক্ষী বিভাগলৈ হাত জোৰ কৰি অনুৰোধ ইয়াক যাতে উচিত তদন্ত আমাক দিয়ে কষ্ট লাগিছে মোৰ লগত কিয় তাত হৈছে কি হৈছিলে কি কালি ৰাতি সেইতে পৰি আছে কি দেখা পায় কি পৰি আছে ইয়াত সি চিনি পায় খোৱা বুলি মাতে শুনিবি দেই তাৰপিছত আছে সি মায়ে মানুহ এটা লাচ এটা পৰি আছে চাইছেন তই মই আহিছোঁ সিয়ে মই ধুনীয়াকৈ পানী দিছোঁ সি চকু মিলাব নোৱাৰে মাত দিব পৰা নাই মাত দিব পৰা নাই মুৰ্মুহতো অৱস্থা আছিলে ইয়াতে গ'ল তাৰ দিব পানী দি আছে পিতাই উঠ এনেকৈ কৈ আছে বাইকটোৰ ওচৰতে আছিলে তাৰ এতিয়া পাৰ্থ বুলি কয় ল'ৰাটোৱে আহি কৈছে শংকৰ হেৰি কৰ কানি তাৰ লাষ্টটো মানে উঠাইছে গাড়ীখনত শংকৰে সিহঁতে উঠাইছে তেতিয়া শংকৰ কৈছে হেৰি এই শংকৰ বাইকখন তই চম্ভাল বাইকখন মই থৈছোঁ হেলমেট মই কৈছোঁ এই কিয় লৈ যাব লাগে কৈছোঁ নহয় মায়ে দিছে মোক আৰু চম্ভালিবলৈ বাইকখন হেলমেট চাবি ভিতৰত সোমাই থৈ দিছোঁ তাৰপিছত পুলিচে লৈ গ'লগৈ আহিছে সিহঁতে লৈ গ'ল তাৰপিছত আকৌ 2 ঘণ্টাৰ পিছত আকৌ ল'ৰাটোক কিয় উঠাই লৈ গ'ল